নিয়তিয়ে উটুৱাই লৈ গ'ল পৰিমিতা দাসক। সেয়ে আমি শেষ শ্ৰদ্ধা হিচাপে আজি ভগৱন্তৰ চৰণত আজি এই মৃতকজন পৰম শান্তি লাভ কৰে, পুনৰ আমাৰ এই মনুষ্যৰ জন্মতে লাভ কৰে, এই কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই সেয়ে আমি শেষ শ্ৰদ্ধা হিচাপে আজি ভগৱন্তৰ চৰণত আজি এই মৃতকজন পৰম শান্তি লাভ কৰে, পুনৰ আমাৰ এই মনুষ্যৰ জন্মতে লাভ কৰে, এই কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আমি 1 মিনিট সময় মনত অৱলম্বন কৰিম ভগৱন্তৰ চৰণত। তাৰ আগতে অতি মই প্ৰাৰ্থনা ঘোষা গাই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ব্ৰহ্মাই আদি কৰি দেৱজত ৰাম 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 মায়া ৰাম যে আশ্ৰয় ঘুমতি তুমি চৈতন্য সনাতন ৰাম তোহার সপোন দেখি বহুয়াত কিমান বাকী জীৱন দিয়াৰ ক্ষমতা নোকাৰ জীৱন লোৱাৰ ক্ষমতা অপাৰ জন্ম লোৱাৰ অৰ্থ বিশাল অৰ্থ নুৰল হ'ল মহাকাল শিশুৰ মুখৰে হাঁহি কেতিয়াকে ঘূৰি আহি শিশুৰ মুখৰে হাঁহি কেতিয়াকে ঘূৰি আহি আদৰিব নৱ প্ৰভু।